অসমৰ আমি আদৰণি জনাব যোৱা 100 দিনীয়া যিটো ফাংচন অসম চৰকাৰে আয়োজন কৰিছিলে তাত মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ কম্পেশ্যনত গ্ৰাউণ্ডত যিখিনি দিব লাগে সেইটো বিতৰণ কৰিছে আৰু আজি আমি আমাৰ বড়োলেণ্ডত যিখিনি আছিলে 100 জন প্ৰাৰ্থীক আজি আমাৰ দিয়া হৈছে তেখেতসকলে ঘৰৰ আপোনজন হেৰুৱাৰ পিছত যথেষ্ট কষ্ট পাইছে আৰু আজি তেখেতসকলে এই এপইণ্টমেণ্টটো পোৱাৰ পিছত তেখেতসকলৰ যিটো ঘৰখন চলাই নিয়াত যিবিলাক অসুবিধা সেইটো লাহে লাহেকৈ দূৰ হ'ব আৰু আমি 100 জন শিক্ষক পাবলৈ সক্ষম হৈছোঁ তো তেখেতসকলক মই এইটোকে আহ্বান কৰিছোঁ কি আমাৰ শিক্ষা খণ্ডটো ভাল কৰিবৰ কাৰণে গুণগত শিক্ষা প্ৰদান কৰাৰ কাৰণে তেখেতসকলে অলপ কষ্ট কৰিব লাগিব আমি তেখেতসকলৰ ভৱিষ্যত মংগল কামনা কৰিছোঁ আৰু তেখেতসকলৰ ফেমিলি যিটো আছে সেইটো যাতে এটা উজ্জ্বল ভৱিষ্যত পাব পাৰে ইয়াৰ কাৰণে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। চাৰিটা ডিষ্ট্ৰিক্টত সেইটো কভাৰ হৈ আছে LPৰ 80 আছে এছিষ্টেণ্ট টিচাৰ আপাৰ প্ৰাইমাৰী এছিষ্টেণ্ট টিচাৰ আৰু LDA আছে তাৰপিছত 4th গ্ৰেড আছে টোটেল 100 যিবিলাকক এইটো আচলতে এটা ছিষ্টেমত এটা প্ৰচেছ আছে প্ৰচেছটো হ'ল তেওঁলোকে এপ্লাই কৰিছিলে এপ্লাই কৰাৰ পিছত ইহঁতে আমাৰ ডিষ্ট্ৰিক্ট লেভেলত সেইটো স্ক্ৰুটিনি কৰা হয় তো ডিষ্ট্ৰিক্ট লেভেলত স্ক্ৰুটিনি কৰাৰ পিছত সেইটো ৰিকমেণ্ড কৰা হয় ডিষ্ট্ৰিক্টৰ পৰা আৰু ষ্টেট লেভেলত সেইটো স্ক্ৰুটিনি কৰা হয় গতিকে ষ্টেট লেভেলত স্ক্ৰুটিনি কৰাৰ পিছত তেওঁলোকে আমালৈ এটা অৰ্ডাৰ দিলে যে তেওঁলোকক এপইণ্টমেণ্টটো দিব লাগে আৰু এই হিচাপত আমি এতিয়া BTC কৰ্তৃপক্ষক আমি জনাইছোঁ গতিকে তেওঁলোকে আমাক এপ্ৰুভেল দিলে সেইটো মানে এপইণ্টমেণ্ট ইমিডিয়েটলি দিব লাগে আৰু আমি BTC অথৰিটি নিৰ্দেশ অনুযায়ী আজি এই তাৰিখটো লৈ পেলাই আমাৰ অনাৰেবল আমন্ত্ৰিত অতিথি আমাৰ অসম চৰকাৰৰ মন্ত্ৰী শ্ৰী অতুল বৰা ছাৰ আমাৰ মাজত আছিলে আৰু লগতে আমাৰ অসম চৰকাৰৰে মন্ত্ৰী আমাৰ UG ব্ৰহ্মচাৰো আমাৰ মাজত উপস্থিত আছিল আমাৰ চিফ ছাৰ আছিলে আৰু কেইজনমান আমাৰ EM সকল আছিলে আৰু MLA সকল আছিলে গতিকে আমি তেওঁলোকৰ হতুৱাই আজি আমি 10 জনক আমি ফৰ্মেলি ডিষ্ট্ৰিবিউট কৰিছোঁ আৰু এতিয়া আমি অলপ পিছতে আমি তেওঁলোকক যিমান আছে সব আমি আজি দি দিম। অসমৰ আমি আদৰণি জনাব অসমৰ আমি আদৰণি জনাব অসমৰ আমি আদৰণি জনাব